এয়া মই আজি বনাবৰ কাৰণে আধা কেজি লোকেল চিকেন লৈ লৈছো লগতে আলু পিয়াজ নহৰু আদা কাটি ললো হালধি জিৰা গুৰি নিমখ আৰু তেল লৈ লৈছো এতিয়া পিয়াজখিনি কাটি দিছো প্ৰথমতে মেৰিনেট কৰিবৰ বাবে তাৰ পাছত এতিয়া হালধি জিৰা গুৰি জালুকৰ গুৰি আৰু মিঠাতেল দি গুটেইখিনি মিহলাই লৈলো এতিয়া ওপৰৰ পৰা আদা নহৰু পেষ্ট অকমান দি দিলো এতিয়া এখিনি আধা ঘণ্টাৰ কাৰণে থৈ দিলো এফালে মই আধা ঘণ্টা হোৱাৰ পাছত কেৰাহীত তেল দি দিলো আৰু ইয়া পিয়াজ এটা কাটি কেৰাহীত দি দিছো এতিয়া ইয়া মেৰিনেট কৰি থোৱা মাংসখিনি পিয়াজখিনি ৰঙচুৱাকৈ ভজা হোৱাৰ পাছত মই তাত মাংসখিনি দি দিম ইয়া এতিয়া মাংসখিনি মই কেৰাহীত দি দিলো আৰু কেৰাহীত মাংসখিনি দি মই লৰাই দিছো এতিয়া মই ঢাকনি গুচাই মাংসখিনি লাৰি দিছো এতিয়া চাওক এয়া মাংসখিনি এটা ধুনিয়া কালাৰ আহিছে আৰু মাংসখিনি ধুনিয়াকৈ ৰঙচুৱা হৈ ভজাও হৈ গৈছে এয়া মাংসখিনি ভজা হৈ যোৱাৰ পাছত এতিয়া মই মাংসখিনিত পানী দি দিলো আৰু পানী দি উঠি মই ঢাকনিখন মাৰি এই মাংসখিনি সিজিবলৈ দিম আৰু এয়া ঢাকনি গুচাই দেখিছে মাংসখিনি ধুনিয়াকৈ উতলি আছে এনেকৈ 15 মিনিট টাইম উতলাৰ পাছত মোৰ মাংসটো কমপ্লিট ৰেডি হৈ গৈছে আৰু হে মই এতিয়া গেছৰ ফ্লেম অফ কৰি দিম এয়া মোৰ লোকেল চিকেন ৰেডি হৈ গ'ল আজিলে ভিডিওটো ইমানে আছিল যদি আপোনালোকে চাই ভাল পালে লাইক কৰিব কমেন্ট কৰিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বাই বাই